নমস্কাৰ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ নিজৰ পান কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব সবিশেষ দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে incometax.gov.in অফিচিয়েল পেজত আহিব লাগিব ইতিমধ্যে ভাৰত চৰকাৰে ইয়াৰ লিংকৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে আপোনালোকে incometax.gov.in অফিচিয়েল পেজত আহি প্ৰথমে দেখিবলৈ পাইছে স্ক্ৰিনত our services e-verify link Aadhaar এনেদৰে অপচন ওলাব আপোনালোকে তললে অলপ নমাই আনিব ঠিক তেনেদৰে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন পান কাৰ্ডখন আৰু মোবাইল নম্বৰটো লাগিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে e-verify link Aadhaar আকৌ তলত দিয়া আছে লিংক আধাৰ ই-পে টেক্স ঠিক তেনেদৰে আপোনালোকে যিহেতু নতুনকৈ কৰিবলৈ আহিছে ঠিক তেনেদৰে লিংক আধাৰত ক্লিক কৰিব লাগিব যিহেতু কিছু লোকে নতুনকৈ আগতে কৰি থৈছিল সেই সকলৰ বাবে থাৰ্ড অপচন লিংক আধাৰত ষ্টেটাস চেকৰ বাবে হয় গতিকে আমি নতুনকৈ কৰিম যিহেতু ইয়াত সেকেন্ড অপচনত যাব লাগিব লিংক আধাৰ সেকেন্ড অপচনত যোৱাৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেদৰে আহিব পান কাৰ্ডৰ নম্বৰটো ভৰাব লাগিব আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাব লাগিব আপোনালোকৰ ফুল নেম আপোনালোকৰ মোবাইল নম্বৰ এইখিনি তলতে মন কৰিব আই হেভ অনলি ইয়াৰ অফ ডেট অফ বাৰ্থ ইন আধাৰ কাৰ্ড আপোনালোকে ইয়াত আপোনাৰ কিছুমান আধাৰ কাৰ্ডৰ দেখা যায় যে 1980 2000 এনেদৰে ডেট অফ বাৰ্থটো কেৱল ইয়াৰটো থাকে যেটো ইয়াৰটো থাকিলে আপোনালোকে 1 টোত ক্লিক কৰিব আৰু নাথাকিলে ওপৰৰখিনি ফিল আপ কৰি একেবাৰে তলৰটোত ক্লিক কৰি আপোনালোকে দেখিবলৈ পাইছে লিংক আধাৰত ক্লিক কৰি দিব আপোনালোকে যেতিয়া লিংক আধাৰত ক্লিক কৰিব লিংকৰ আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেদৰে 6 ডিজিটৰ OTP আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ দিয়া আছিল সেই মোবাইল নম্বৰত যাব আৰু আপোনালোকে 6 ডিজিট আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাব লাগিব দেখিবলৈ পাইছে মই ভৰাই আছো ঠিক তেনেদৰে এন্টাৰ কৰাৰ পিছত আপোনালোকে এইটো ভ্যালিডেটস অপচনত ক্লিক কৰিব লাগিব এই অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব your request for Aadhaar PAN linking has been sent দেখিবলৈ পাইছে আপোনালোকৰ হৈ গৈছে গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ